নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু অসম পুলিচৰ ওপৰত অসমৰ DGP ছাৰে এটা টুইট কৰিছে আৰু টুইটটোত তেওঁ কি প্ৰকাশ কৰিছে মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আৰু এই টুইটটোৰ নতুন ভেকেঞ্চিৰ লগত কি সম্পৰ্ক আছে সেইখিনি কথাও আপোনালোকক ভালদৰে বিতংকৈ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে অৱগত হৈছে যে অসম পুলিচত কিছুদিন পিছত ৫,০০০ পদ আহিবলৈ গৈ আছে। আৰু আপোনালোকে এইটো কথাও ভালদৰে জানে যে আজিৰ পৰা প্ৰায় এমাহ আগতে অসম পুলিচৰ পদোন্নতি পদত কিছুমান নতুনকৈ পদ সৃষ্টি হৈছিল আৰু সেই পদসমূহ পদোন্নতি হৈছিল। আজি সেই পদোন্নতি পদৰে আমাৰ অসমৰ DGP ছাৰে টুইট কৰি প্ৰকাশ কৰিছে কি পদত পদোন্নতি পালে আৰু কিমান পদত পদোন্নতি হ'ল। ৪,৮০৭টা পদত পদোন্নতি হৈছে। এই পদোন্নতি পদৰ পৰা আমাৰ কি লাভ হ'ব? চাওক বন্ধুসকল, এই পদোন্নতি পদৰ পৰা আমাৰ এইটোৱে লাভ হ'ব, এই পদোন্নতি পদৰ ফালৰ পৰা আমাৰ এইটো লাভ হ'ব যে নতুন পদৰ সৃষ্টি হ'ব। কাৰণ আগতে নতুন পদৰ সৃষ্টি হৈছিল ৰিটায়াৰমেণ্টৰ পিছতহে নতুন পদৰ সৃষ্টি হৈছিল আৰু সেই নতুন পদৰ সৃষ্টি হওঁতে বহুত টাইম লাগি গৈছিল। এতিয়া বছৰে বছৰে যেতিয়া পদোন্নতি হৈ থাকিব, আমাৰ নতুন পদৰ সৃষ্টি হৈ থাকিব। যিহেতু এজন ল'ৰাই আগত চাকৰি কৰিলে এবিধ সোমালে, তেওঁ গোটেই জীৱনটো এবিধে চাকৰি কৰিছিল, কোনো ধৰণৰ পদোন্নতিৰ ছিষ্টেম নাছিল। এতিয়া পদোন্নতিৰ ছিষ্টেম আহি গৈছে, আপোনালোকৰ কাৰণে ভাল। কাৰণ পদোন্নতি হোৱা মানে আপোনালোকৰ পদোন্নতিৰো নতুনকৈ পদৰ সৃষ্টি হ'ব, লগতে ৰিটায়াৰমেণ্টতো নতুনকৈ পদৰ সৃষ্টি হ'ব। যিহেতু অসম পুলিচক এতিয়া অকণমান বৃহৎ হিচাপে গঢ় দিবলৈ চেষ্টা কৰি আছে অসম চৰকাৰে, তেনেকৈ পদৰ সৃষ্টি হ'ব। সেই হিচাপতে বছৰে বছৰে আপোনালোকৰ নতুন পদৰ সৃষ্টি হৈ থাকিব। আৰু যিহেতু ইয়াৰ পদ বছৰে বছৰে আহি থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কিছুদিন আগতে আমাৰ জয়ন্ত মল্ল বৰুৱা ছাৰে এইটো প্ৰকাশ কৰিছিল যে আপোনালোকৰ ৮ বছৰৰ মূৰে মূৰে তেওঁলোকে এতিয়াৰ পৰা এইটো ছিষ্টেম ফ'ল' কৰি দিছে আৰু লাগু কৰি দিছে। এই ছিষ্টেমটো তেওঁলোকে পদোন্নতি ছিষ্টেম হৈ গ'ল আৰু বছৰে বছৰে এই পদোন্নতিৰ পদৰ লগতে ৰিটায়াৰমেণ্টত ৰৈ যোৱা পদ আৰু আপোনালোকৰ অসম পুলিচত নতুনকৈ ওলোৱা পদ লগ কৰি বহুত পদে ওলাই থাকিব বছৰে বছৰে। এই পদৰ আপোনালোকৰ কাৰণে খুব ভাল। আৰু যিহেতু নতুনকৈ পদ আহিব আৰু কিছুদিন পিছত পদ আহিব, ইয়াৰ ফলতো আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰি থাকক। কাৰণ যিকোনো মুহূৰ্ততে অসম পুলিচৰ ৱেবছাইট SLPRBত আপোনালোকৰ সম্পূৰ্ণ নটিফিকেশ্যন আহি যোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আপোনালোকে এটা ৰানিং আৰু ৰিটাৰ্ণ এক্সামৰ কাৰণে ভালদৰে প্ৰেক্টিচ কৰি থাকক। কাৰণ যিমানে প্ৰেক্টিচ কৰিব সিমানে আপোনালোকৰ ভাল হ'ব। কাৰণ এইবাৰ পদ কম থাকিব আৰু ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনিয়ে থাকিব। যিমান সংখ্যক ল'ৰা ছোৱালীয়ে থাকিব সিমান সংখ্যকে কম্পিটিশ্যন বাঢ়ি গৈ থাকিব। যিমানে ল'ৰা ছোৱালী সিমানে কম্পিটিশ্যন বেছি। আৰু সেই কম্পিটিশ্যনৰ মাজত আপোনালোকে যদি এজন হ'বলৈ ইচ্ছা আছে বা আপোনালোকে যদি চাকৰিটো ল'ম বুলি ভাবি আছে, কষ্ট কৰিবই লাগিব। যেতিয়াই আপোনালোকৰ ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল নটিফিকেশ্যন আহে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত এইখিনি আছিল, এটা সৰু আপডেট দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক মই ছাইডত দেখাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।